Welcome friends, welcome to my YouTube channel. Baby, do you know what's the meaning of Funda? I'll tell you. Funda means style. Style of the generation. Next. Style. নমস্কাৰ বন্ধুসকল, আপোনালোকে কি ভাবে যে পৃথিৱীৰ আটাইতকৈ দামী বস্তুটো কি, আটাইতকৈ মূল্যৱান বস্তুটো কি? আপোনালোকে ভাবিব পাৰে ৰূপ নহয়, সোণ নহয়, কি হীৰা নহয়, হয় কি? তাৰ বিষয়ে জানিম আজি এই ভিডিঅ'টোত। আৰু এই বস্তুটোৰ দাম ইমান কিয়, কি কামত ব্যৱহাৰ হয় এই বস্তুটো জানিব বিচাৰে? জানিব বিচাৰে যদি ভিডিঅ'টো চাই থাকক শেষলৈকে। গতিকে আটাইতকৈ দামী বস্তুটোৰ নাম হৈছে এণ্টিমেটাৰ। এণ্টিমেটাৰ কি? এণ্টিমেটাৰ তাক বুজিবলৈ আমি প্ৰথম মেটাৰ চাওঁ। মেটাৰটো কি হয়? সকলোবোৰ ভৌতিক বস্তু মেটাৰে তৈয়াৰী। মেটাৰত ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন থাকে। ঠিক তেনেদৰে এণ্টিমেটাৰত এণ্টি ইলেক্ট্ৰন, পজিট্ৰন আৰু এণ্টি নিউট্ৰন থাকে। সেইবোৰেই আমাৰ এণ্টি মেটাৰটো তৈয়াৰী। গতিকে এতিয়া আমি জানিলোঁ কিহেৰে তৈয়াৰী। এতিয়া জানিম এই বস্তুটোৰ দাম কিমান। এণ্টিমেটাৰ 1 মিলিগ্ৰাম এণ্টিমেটাৰ বনাবলৈ নাছাই দিয়া তথ্য মতে 1 মিলিগ্ৰাম এণ্টিমেটাৰ তৈয়াৰ কৰিবলৈ 160 কোটি টকা খৰচ হয়। ভাবি চাওক কিমান হ'ব 160 কোটি টকা। 160 কোটি টকা। 1 গ্ৰাম এণ্টিমিটাৰৰ দাম $25 বিলিয়ন, 25 বিলিয়ন ডলাৰ। ইণ্ডিয়ান ৰুপিছত কিমান হ'ব পাৰে? গুগলত চাৰ্চ কৰি আহি যাব। কিন্তু এই বস্তুটো কি ক'ত ব্যৱহাৰ হয়? এই বস্তুটো ব্যৱহাৰ হয় আমি মহাকাশত যাবলৈ যিটো ৰকেট ব্যৱহাৰ কৰোঁ, এই মহাকাশ যানবোৰত, সেইবোৰত এই বস্তুটো ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। পৃথিৱীত ইয়াৰ মূল্য নাই, কিন্তু যিবোৰ স্পেচ মহাকাশত পঠিওৱা হয় সেই স্পেচত এই এণ্টিমিটাৰ ব্যৱহাৰ কৰা হয়। এণ্টিমিটাৰ অবিহনে মহাকাশৰ যোৱা যিবোৰ স্পেচ মহাকাশযান সেইবোৰ যাব নোৱাৰে। গতিকে এতিয়া গম পালোঁ এণ্টিমিটাৰ ক'ত ব্যৱহাৰ হয়। গতিকে ইংৰাজী চিনেমা চাই, ইংলিছ চিনেমাত দেখা যায় কিছুমানত যে এই এণ্টিমিটাৰ চুৰ কৰি দিয়ে কোনোবাই, আৰু তাৰ কাৰণে দেশৰ বিভিন্ন চিকিউৰিটি এজেঞ্চিবিলাকক লগাই দিয়ে বিচাৰিবলৈ বা এণ্টিমিটাৰ পৰীক্ষাৰ কাৰণে। নাছাই এই বস্তুটো ব্যৱহাৰ কৰে, আৰু নাছাৰ ওচৰত বহুত কম পৰিমাণ আছে, কাৰণ তাৰ কাৰণেও আমেৰিকাৰ বেষ্ট চিকিউৰিটি এজেঞ্চি ইয়াত তাত সেই বস্তুটো সুৰক্ষা প্ৰদান কৰি থাকে। গতিকে জানিলে আটাইতকৈ দামী বস্তুটো কি, আটাইতকৈ মূল্যৱান বস্তু হৈছে এণ্টিমেটাৰ। এণ্টিমেটাৰৰ দাম যিমান পৃথিৱীৰ আন কোনো বস্তুৰ দাম সিমান হ'ব নোৱাৰে বা অসম্ভৱ কথা। পুতেকে বাপেকক ক'লে যে দেউতা, আপুনি যে কাঠ পেঞ্চিলটো আনি দিছিলে সেইটো আজি হেৰাই থাকিলে। তেতিয়া বাপেকে ক'লে তোক মই আজি কাঠ পেঞ্চিল আনি দিছিলোঁ, কেনেকৈ হেৰুৱালি? পুতেকে ক'লে দেউতা, আপুনি যে কাঠ পেঞ্চিলৰ লগত কাঠ পেঞ্চিল চুচা মেচিনডাল আনিছিলে তাৰ ভিতৰত সোমাই পেলাই মই কাঠ পেঞ্চিলডাল চুচি আছিলোঁ। অলপ সময় ঘূৰাই থাকোঁতে কেনেকৈ হেৰালে মই গমেই নাপালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি দিয়ক। চবতকৈ ডাঙৰ কথা ছাবস্ক্ৰাইব কৰি দিব, তলফালৰ ৰঙা ছাবস্ক্ৰাইব বটনটো, বেল আইকনটো ক্লিক কৰি দিব। আহি যাব নতুন নতুন ভিডিঅ' পাই থাকিব।